সকলোকে নমস্কাৰ জনাইছোঁ। সঁচাকৈ মই খুব দুখিত স্পিকাৰ হৈ পেলাই, কাৰণ যোৱাকালি যিখিনি ঘটনা হৈ গ'ল আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেজিসলেটিভ এছেম্বলিত আন্দোলন কৰাৰ নামত আমাৰ বড় ছাত্ৰ সন্থাই যিখিনি কাণ্ড কৰিলে সেইটো দুখ লগা আৰু গৰিহণাযোগ্য। আমি গৰিহণা দিছোঁ আৰু এই ঘটনাটো গৰিহণা দিবৰ কাৰণে মই আজি অল পাৰ্টিৰ মিটিং অনুষ্ঠিত কৰিছিলোঁ। এই অল পাৰ্টি মিটিঙত বিজেপি আৰু BPF ফালৰ পৰা মই সহযোগিতা পালোঁ, কিন্তু UPPL পৰা আমি সহযোগিতা পাবলৈ সক্ষম হোৱা নাই। যে নহওক, হয়তো সময়ৰ অভাৱৰ কাৰণে তেওঁলোকে হয়তো আহিব পৰা নাই, হয়তো কিছু অসুবিধাও থাকিব পাৰোঁ, তাৰ কাৰণে একো নহয়। কিন্তু মই এইটোৱে ক'ম যে যোৱাকালিৰ যিখিনি কাণ্ড ছাত্ৰ সংগঠনে কৰিলে, এইটো সঁচাকৈ একদম গৰিহণা, গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুলি আমি ক'ব লাগিব। কাৰণ এছেম্বলিটো হ'ল এটা পবিত্ৰ অনুষ্ঠান। এই এছেম্বলিত আমি বহিয়েতো BTCৰ গোটেই অঞ্চলৰ উন্নয়নৰ কথা আমি চিন্তা চৰ্চা কৰোঁ, ইয়াত আলোচনা আমি কৰোঁ আৰু ইয়াৰ মতে আমি সকলো BTC অঞ্চলৰ উন্নয়নৰ কাম আমি কৰি যাওঁ। গতিকে এটা এনেকুৱা পবিত্ৰ অনুষ্ঠানৰ ওপৰত আক্ৰমণ মানে আমাৰ BTCত বসতি কৰা 32 লক্ষ জনসাধাৰণৰ ওপৰত আক্ৰমণ বুলি আমি ক'ব লাগিব। কাৰণ এই পবিত্ৰ সদনত আমাৰ ৰাইজে আমাৰ জনপ্ৰতিনিধিসকলক নিৰ্বাচিত কৰি পঠাইছে তেওঁলোকৰ নিজৰ কাম কৰিবৰ কাৰণে। গতিকে যিহেতু ইয়াত MCLA বিলাকে বহে, EM বিলাকে বহে আৰু ইয়াত বহিয়েতো আলোচনা কৰি আমি সিদ্ধান্তবিলাক লওঁ। সেই দেখি এছেম্বলিক আক্ৰমণ কৰা মানে আমাৰ BTC বসতি কৰা 32 লক্ষ মানুহৰ ওপৰত এটা আক্ৰমণ বুলি আমি ক'ব লাগিব। এইটো কথা সঁচা হয় যে আন্দোলন কৰাৰ কাৰণে সকলোৰে অধিকাৰ আছে, কিন্তু আন্দোলন কি ধৰণে কৰিব লাগে সেইটো সকলোৱে জানে। গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে আন্দোলন কৰিব লাগিছিল, কিন্তু গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে আন্দোলন কৰাৰ নামত কিন্তু ইয়াত হিংসা তেওঁলোকে কৰিলে, যাৰ বাবে আমাৰ BTCত বহুত প্ৰপাৰ্টি মানে ক্ষতি হ'ল। সেইকাৰণে মই প্ৰশাসন বিভাগকো আহ্বান জনাইছোঁ যে তেওঁলোকেও ইনিচিয়েটিভ লওক। যিসকল যোৱাকালি কাণ্ড কৰিলে তেওঁলোকৰ ওপৰত আইনীভাৱে তেওঁলোকে ব্যৱস্থা ল'ব লাগে, সেইটো মই আহ্বান জনাইছোঁ। আৰু ছাত্ৰ সংগঠনকো মই অনুৰোধ জনাইছোঁ যে আপোনালোকে আন্দোলন কৰিব বিচাৰিছে কৰক, তাত আমাৰ ক'বলগীয়া একো নাই, সকলোৰে অধিকাৰ আছে, কিন্তু আপোনালোকে গণতান্ত্ৰিক পদ্ধতিৰে নন ভাইলেন্সেৰে আপোনালোকে আন্দোলন কৰক। সেইটো আমাৰ আজিৰ মিটিঙৰ সিদ্ধান্ত। আৰু মই গোটেই MCLA সকলৰ হৈ পেলাই আপোনালোক সকলোকে মই এপিল কৰিছোঁ যে ভৱিষ্যতে যেন আপোনালোকে তেনেকুৱা ঘৃণা লগা কাণ্ডত যাতে জড়িত নহয়, সেইটো মোৰ ফালৰ পৰা আহ্বান থাকিল। আৰু গণতান্ত্ৰিক পদ্ধতিৰে অহিংসাৰে আপোনালোকে আন্দোলন কৰি যাওক, ৰাইজে তেতিয়া আপোনালোককো সমৰ্থন জনাব। গতিকে মোৰ ফালৰ পৰা বিশেষ নাই, সেইখিনি মই কৈ পেলাই আমাৰ লগত আছে এতিয়া BJPৰ এজন MCLA। না, আমাৰ বাজেট সেশ্যন বা উইণ্টাৰ সেশ্যন এইটো হ'বই, তাত কোনো বাধা নাই। যিমান বাধা আহিলেও আমি সেইটো নামানো, আমি সেশ্যন অনুষ্ঠিত কৰিমেই।